মণিকাঞ্চন ভাওনাদলৰ জেগাটুকুৰা নাম মৰাণ গাঁৱত আমি ভাওনাখন কৰিবলৈ আহিছোঁ মণিকাঞ্চন ভাওনাদল হৈ গ্ৰাহক এজনৰ উপাখ্যান আমাৰ লগত আছে মণিকাঞ্চন ভাওনাদলৰ এজন অন্যতম সদস্য প্ৰীতম দা কিবা ক'ব নেকি? নমস্কাৰ। সদতিলৈ আমাৰ মণিকাঞ্চন দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমাৰ মণিকাঞ্চন ভাওনাদলে গ্ৰাহক এজনৰ ভাগি নাট পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব আমি যাতে এনেদৰে সদায় আগবাঢ়ি যাব পাৰোঁ। খুব এটা সুন্দৰ পৰিৱেশ আমাৰ লগত আছে। আমাৰ ধৰণো আছে, এটা চেনীৰাম ল'ৰা, এইপিনে আছে আমাৰ মাইনা দা, এজন আমি এফুলীয়া বুলি কওঁ, তাৰ বলো পিতেক ক'ব নেকি? ইয়াক ক'বা নেকি? এইপিনে নাম লৈ আছে। খুব এটা সুন্দৰ পৰিৱেশ, বহুত ডাঙৰ। আজি ভাওনাখনৰ মুখ্য বায়ন কৰিব আমাৰ পলাশ দা। কৃষ্ণ কৃষ্ণ। আজি বহুত দিনৰ মূৰত আহিছোঁ এই ভাগি নাট কৰিবলৈ। আজি 2 বছৰ আগতে কৰা গ্ৰাহক গজেন্দ্ৰ আখ্যান নাট ভাগি। আশীৰ্বাদ কৰিব সকলোৱে এটা সুন্দৰভাৱে ভাওনাখন কৰিব। মই পাকটো মাৰি ল'লোঁ, ভালকৈ মাতটো নাযাব পাৰে মানে ৰলে গৈছে নাই। আৰু আজি ভাওনাখনৰ আমাৰ বাঁহী বজাব আমাৰ জানটি দা আছে আমাৰ ওচৰতে। এটা দি দিয়ক চবকে, নমস্কাৰ দি দিছে সকলো আহি ভাল লাগে। ধুনীয়া ল'ৰাটো দেই, চবতকৈ ধুনীয়া ল'ৰাটো। আমাৰ অসম ডাঙৰ না, মুখখন দেখা নাই ঘূৰাই দিয়ক। আৰু মণিকাঞ্চন ভাওনাদলৰ সভাপতি দেৱৰঞ্জন দায়া। নমস্কাৰ। জয় সকলোৱে আমাৰ ফালৰ পৰা সেৱা জনাইছোঁ। আজি আমি জামুগুৰি মৰাণ চিগাত গ্ৰাহক এজনৰ নাট ভাঙি আমি ইয়াত পৰিৱেশন কৰিবলৈ আহিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব আমি সকলোৱে যে সুন্দৰ অভিনয় এই সকলোকে আপলোড কৰাৰ লগতে আপোনালোককো যেন আপোনালোকৰ যি মনোবাঞ্ছা তাকে পূৰণ কৰিব পাৰোঁ। আমাৰ নয়ন দা আজি মুখ্য গায়ন কৰিব। নয়ন দা নমস্কাৰ দেই। চবকে চিনাকি কৰি দিছে ফালৰ পৰা। আমাৰ কল্যাণ শনিকৰ অলপ পিংকুদা আছে। পিংকুদা আজি কি লৈছে? আজি মই দেৱসেনাপতি কাৰ্তিক গ্ৰহণ কৰিছোঁ। সকলো আশীৰ্বাদ কৰিব যেন সুন্দৰভাৱে অনুষ্ঠানবিলাক হৈ যায়। ধন্যবাদ। এইফালে আছে আমাৰ ধন আছে, ধন মৰি আছে। এয়া আমাৰ পল্লৱ দা আজি বিষ্ণুৰ চৰিত্ৰটি ৰূপায়ণ কৰিছে। মণিকাঞ্চন ভাওনাদলৰ অন্যতম সদস্য, এজন অসমৰ এজন শ্ৰেষ্ঠ অভিনেতা। নমস্কাৰ। ওলাইছোঁ আজি বহুত দিনৰ মূৰত প্ৰস্তুতি নোহোৱাকৈ বিষ্ণু চৰিত্ৰভাগ ৰূপায়ণ কৰিম বুলি। আপোনালোকে আশীৰ্বাদ কৰিব আৰু আমাৰ মানসৰ ব্লগটোক মৰম চেনেহ কৰিব, তাকে আশা কৰিম। ধন্যবাদ। এজন হৈছে আমাৰ মণিকাঞ্চন ভাওনাদলৰ প্ৰচাৰ সম্পাদক জ্যোতিপ্ৰতিম খনিকৰ, সকলোৱে চিনি পায়। মুণ্ডা বুলি সকলোৱে চিনি পায় দেই। তই কিবা এটা কয় বোলে। নমস্কাৰ। জয়তে আমি সমূহ অসমবাসী ৰাইজলৈ মণিকাঞ্চন ভাওনা দলৰ পৰা আন্তৰিক অভিনন্দন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমি মণিকাঞ্চন ভাওনা দলে আজি মৰাণ গাঁৱত গ্ৰাহক গজেন্দ্ৰ নাট ভাগি আমি পৰিৱেশন কৰিবলৈ ইচ্ছুক। আমি গভীৰ ইনষ্টাগ্ৰাম পেজত লাইভ দিম, আপোনালোকে চাব। মৰমৰ ভাইটি মানসৰ পেজটো লাইক কৰি দিব আৰু আমাৰ পেজ এটা আছে গভীৰ ইনষ্টাগ্ৰাম পেজ। সকলোকে ধন্যবাদ জনাইছোঁ। আকৌ অলপ মই জয়া সম্বন্ধ দেই। আমি সকলোকে আন্তৰিক অভিনন্দন কৃতজ্ঞতা জনাইছোঁ। আজি মৰাণ চিগাত আমি মণিকাঞ্চন ভাওনা দলে গ্ৰাহক গজেন্দ্ৰ উপাখ্যান নামৰ এভাগি ভাওনা কৰিবলৈ আগবাঢ়িছোঁ। এক সুন্দৰ পৰিৱেশ, যথেষ্ট দৰ্শক ইতিমধ্যে হৈছে। গতিকে আমি আপোনালোকক আহ্বান জনাইছোঁ যে ভাওনা ভাগি উপভোগ কৰিবলৈ, আৰু মানসলৈ ধন্যবাদ জনাইছোঁ। খুব সুন্দৰভাৱে আজি মানসে আমাৰ গোটেই অনুষ্ঠানটি প্ৰচাৰ কৰি আছে। ধন্যবাদ। আমগুৰিৰ পৰা এখন কৃতজ্ঞতা পত্ৰ আমি বুকুত কঢ়িয়াই লৈ আনিছোঁ। সেইখনকে পাঠ কৰি আমি আপোনালোকক অৰ্পণ কৰিব বিচাৰিছোঁ।
ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আজি ভাওনা শেষ হ'ল মানুহবোৰ ঘৰা হৈ গ'ল নেক্সট ব্লগত আপোনালোকক আকৌ লগ পোৱাৰ আশাৰে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব যদি ভাল লাগে আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ চব মানুহ গ'ল আৰু দেই বাই বাই